हाय हेलो कैसे आप लोग वेलकम टू दीपज्योति ब्लॉग। आज दिन माने आज 18 আগষ্টৰ দিনা আজি মানে সূৰ্যটো একদম মিডিলত আহিব অৰ্থাৎ একদম মাজত আহিব। সো মাজত আহিলে আজি বুলি আমাৰ নিজৰ চাঁটোৱে দেখা নাপাওঁ। সো কিয় নিজৰ চাঁটো দেখা পাওঁ না নাপাওঁ এটা ভিডিঅ' কৰোঁ এখানি টাইমত। এতিয়া বৰ্তমান বাজিছে 12:01 অৰ্থাৎ 12টাই ধৰক 12:01। এতিয়া মই চাওঁ যাই কিনে নিজৰ চাঁটো দেখা পাওঁ না নাপাওঁ। সো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নিজৰ চাহটো দেখা পাইছোঁ অলপ অলপ, কিন্তু সিমান নহয় আৰু অকণমান নাই। ইমান মানত থাকিলে চাহটো, কিন্তু এতিয়া ইমান মানত আছে। নিজৰ চাহটো মানে নিজে কিয় দেখা নাপায় তাৰ কাৰণটো হৈছে আজি সূৰ্যটো মানে একদম মিডিলত থাকিব। সেইকাৰণে মানে নিজৰ চাহটো নিজে দেখা নাপায়। পাবি অলপ পাবি আৰু সিমানো নহয়। সেইটো কাৰণে আজিৰ দিনটোত মানে সূৰ্যটো মিডিলত আহিব একেবাৰে। তো বাই বাই টাটা। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।